তো বন্ধুসকল আপোনালোকক সকলোকে স্বাগতম জনাও মোৰ নতুন আন এখন ভিডিঅ' লৈ। তো বন্ধুসকল মই বহুত দুখিত, কাৰণটো হ'ল মোৰ চেনেলত আজি প্ৰায় বহু দিনৰ পৰা ভিডিঅ' আপলোড কৰিব পৰা নাই, সেইকাৰণে মই বহুত দুখিত। তো বন্ধুসকল কাৰণটো হ'ল আমাৰ আগৰ যিটো মোবাইল আছিল সেইটো মোবাইল ছফ্টৱেৰ আপডেট হোৱাৰ পিছত কিবা প্ৰব্লেম হৈছে, তাৰ কাৰণে কেমেৰাটো অন নহয়, তাৰ কাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাই। তো বন্ধুসকল ফাইনেলি এটা মোবাইল ললোঁ আৰু সেইটো মোবাইল মই এতিয়া আনবক্সিং কৰিম আৰু আপোনালোকক দেখুৱাম যে কি মোবাইল লৈছোঁ আৰু মোবাইলৰ লগত কি বস্তু আহে মই এতিয়া আনবক্সিং কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। তো বন্ধুসকল এতিয়া আমি মোবাইলটো আনবক্সিং কৰিম। আৰু এইটো হৈছে মোবাইল, এয়া চাওক IQ Neo 6, এয়া চাওক এইটো ইফালে আৰু এইটো মোবাইলৰ লগত আহে এয়া হৈছে বেক কভাৰ আৰু এইটো হৈছে মানে হেডফোন জেক, মানে হেডফোনৰ কাৰণে মানে বেলেগকৈ নাথাকে, এইটো চাৰ্জাৰৰ লগত ব্যৱহাৰ হয়। আৰু এয়া হৈছে চাৰ্জাৰ কেবল আৰু এইটো হৈছে চাৰ্জাৰ। এইটো হ'ল 80 ৱাট ফ্লাছ চাৰ্জিং হয়, এইটো প্ৰায় আধা ঘণ্টাৰ ভিতৰতে ফুল চাৰ্জ হৈ যায় মোবাইল, চাৰ্জৰ প্ৰব্লেম নাই, আধা ঘণ্টাৰ ভিতৰত হৈ যায়। বন্ধুসকল এতিয়া মই আপোনালোকক মোবাইলৰ কেমেৰা টেষ্ট কৰি দেখুৱাম যে মই ভিডিঅ' বনোৱাৰ কাৰণে এইটো মোবাইল লৈছোঁ, যে ভিডিঅ' কেনেকুৱা মানে কোৱালিটি আহে ভিডিঅ'ত মই আপোনালোকক ভিডিঅ' কৰি দেখুৱাম, মানে লাইভ ভিডিঅ' কৰি দেখুৱাম যে কেমেৰাৰ কোৱালিটি কেনেকুৱা, ভিডিঅ' কোৱালিটি কেনেকুৱা, এইখিনি মই আজি আপোনালোকক দেখুৱাম। বন্ধুসকল এতিয়া মই সেইটো মোবাইলেৰে ভিডিঅ' বনাই আছোঁ, চাওক ভিডিঅ'ৰ কোৱালিটি। এইটো হ'ল 1080 30 FPS হয় আৰু আপোনালোকে 1080 60 FPS 4K 60 পৰ্যন্ত আছে। আৰু হয়তো বহুতে ভাবিব পাৰে যে এটা মোবাইল লৈছে তাৰ কাৰণে ভিডিঅ' বনাই আছে, সেইটো নহয়, মোৰ কাৰণে এইটো ডাঙৰ কথা, যে এইটো সৰু ইউটিউবাৰৰ কাৰণে এইটো ডাঙৰ কথা। আৰু মই আপোনালোকক ফটোশ্বুট কেইটামান দি দিম, আপোনালোকে চাব। আৰু যদি কোনোবাই এইটো মোবাইল ল'ব বিচাৰে মানে অসুবিধা নাই, চলে আৰু মানে সৰু ইউটিউবাৰক, আমাৰ নিচিনা সৰু ইউটিউবৰ কাৰণে এইটো মোবাইল চলে আৰু মানে একেবাৰে ভাল ক'ব নোৱাৰি, মানে চলাৰ মতো আমি এইটো ব্যৱহাৰ কৰিব পাৰি। তো বন্ধুসকল মোৰ ভিডিঅ'টো চাই কিনে আপোনালোকক কেনেকুৱা লাগিল, যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ মোবাইলটো চাই আপোনালোকক কেনেকুৱা লাগিল কমেণ্টত জনাই দিব। আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন বটনটো ক্লিক কৰি দিব, যাতে আগলৈ আপোনালোকৰ কাৰণে ভাল ভিডিঅ' বনাব পাৰোঁ। আৰু ইয়াৰ পিছত এই কেইদিনৰ ভিতৰত নেক্সট এটা বম ভিডিঅ' আহিব, এটা বহুত এটা ধুনীয়া ঠাইত গৈ আছোঁ, তেনেহ'লে আপোনালোকে ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰক।